Hey guys, स्वागतम जनाइছো মোৰ অন্যটি ভিডিঅ'লে। আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আজি আমি অকমান ওলাই যাম আৰু ভিডিঅ'টো ৰাস্তাতে চাই থাকিব। আমি ক'ত যাম দেখুৱাম আমি। আৰু মানুহজন ওলালে এইফালে মহিলাজনী আৰু ভাইটি যাব নেকি? যাবানি? আমি যাব লৈছো বজাৰ এতিয়া বজাৰ কৰিবলৈ বজাৰ দেওবাৰ দিন উসু মহিলা ভিডিঅ'টো কাপোৰ পিন্ধিছে এয়া আৰু 170 টকা কি হ'ল তো ফ্ৰেন্ডছ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমি ক'ত যাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। অকণমান লাজো লাগে মানুহৰ লগত ভিডিঅ' বনাবলৈ। মোবাইলটো ওলালে মানুহে চাই থাকে সেইকাৰণে লাজ লাগে। মই ভিডিঅ' কৰিব নোৱাৰোঁ সেইকাৰণে চেষ্টা কৰিম আজি অকণমান দেখুৱাবলৈ। ফোন কৰি আমি এতিয়া ওলাইছোঁ যাবলৈ। এইটো হৈছে সৰু মন্দিৰ এটা, ধুনীয়া বহুত। এইখনো চৰকাৰ নকৰে গুৱাহাটীত যদি এনেকুৱা জব এটা কোৱাচোন যদি নহয়। ইয়াৰ পৰাই আৰম্ভ আৰু আমি আহি পালোঁ বজাৰ। এতিয়া আপোনালোকক দেখাম অকণমান কি ইয়াত পোৱা যায়। প্ৰথমতে কাপোৰৰ দোকানত সোমালে বহুত ভিৰ, কাপোৰ লোৱা নহ'ল আৰু ওলাই গুচি আহিলে মানুহজন। সোমাই গৈছিলে কিন্তু একো লোৱা নহ'ল। এয়া আমি গৈ আছোঁ আৰু আগেদি। ইয়াত বহুতো নাৰিকল এইবোৰ দেখা গৈছে আৰু আমি মানে ৰাতিপুৱাই গ'লোঁ আৰু সেইকাৰণে খালী পাম, মানুহ ইমান ভিৰ নাই। বেছি দেৰি হ'লে বহুত ভিৰ হয়, সন্ধিয়া হ'লেতো আৰু ভিৰ হয়। আপোনালোকক আগতেও দেখাইছোঁ মই এখন তথাপিও আকৌ বনাইছোঁ। এতিয়া আৰু এখন কাপোৰৰ দোকানত সোমাইছে। ভাইটিয়ে কাপোৰ ল'ব নেকি চাই আছে। অনলি 150 টকা। 150 টকা হ'লেও কিন্তু কাপোৰখিনি বহুত ভাল আছিলে। লৈ ল নহ'লে। এই ভাইটিয়ে কাপোৰ চাই আছে। এই কলাটো ভাল লাগিছে। আধাৰ কাৰ্ড বনাইছিলোঁ এইখন দোকানত। এই কাপোৰৰ ফুটপাথ দোকান। দিব্যাই আইচক্ৰীম দেখি পাগল আইচক্ৰীম খাবলৈ। ইয়াৰ দামটো কম। এতিয়া মই পিঁয়াজ হৈছে 6 কিলো 100 টকা, আলু হৈছে 5 কিলো 100 টকা আৰু এতিয়া আহিছোঁ শুকান মাছ ল'বলৈ। আমাৰ শুকান মাছ মানে চবেই ভাল পায় খাবলৈ আৰু ময়ো বেছি ভাল পাওঁ খাবলৈ। সেইকাৰণে আমি শুকান মাছ ল'বলৈ আহিছোঁ। বহুত ধৰণৰ শুকান মাছ আছে। আমি 2 জাত ল'ম, মিছা শুকান আৰু নিমখীয়া শুকান মাছ ল'ম আৰু कम नहीं 60 रुपये का 50 के पूरा दिव्या इतनी दिव्या आइसक्रीम खाए मुखे सुखे पूरा अवस्था नाई
আৰু মোকো খুৱাই দিছে, ময়ো চাঞ্চতে খাই ল'লোঁ আৰু অকণমান। আৰু আমাৰ মানে যি খাওক নাখাওক মানে কুঁহিয়াৰৰ ৰসটো আমি খামেই গোটেইকেইটাই। মই 2 গিলাচ খালোঁ আৰু ইয়াতে খাই আছে এতিয়া। আৰু এয়া আমি ৰুমৰ ওচৰ পালোঁ আহি ভিডিঅ' কৰাও ন। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ইয়ালৈকে আছিলে আৰু আপোনালোকক দেখুৱালোঁ বজাৰখন। বেংগলোৰৰ বজাৰনো কেনেকুৱা দেখুৱালোঁ আৰু আপোনালোকক। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব ধুনীয়া ধুনীয়া। আৰু ধামাকা ভিডিঅ' আহি আছে, তে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। আমি বজাৰ কৰি আহিলোঁ। কুৰাত ল কেলা দুপাল হাই